নমস্কাৰ বন্ধু বান্ধৱীসকল, পূৰ্ণানন্দ জব আছাম চেনেলটোলৈ বহুত স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আছাম জিকেৰ 5টা প্ৰশ্ন উত্তৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আপোনালোকে শুদ্ধ উত্তৰবিলাক দিবলৈ চেষ্টা কৰক। 1 নম্বৰ প্ৰশ্নটো হৈছে, অসমত জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিনটো কি দিৱস হিচাপে উদযাপন কৰা হয়? বন্ধু বান্ধৱীসকল, আপোনালোকৰ হাতত 5 ছেকেণ্ড সময় দিয়া হ'ব। আপোনালোকে ভিডিঅ'টো ৰখাই লৈ আপোনালোকে শুদ্ধটো দিবলৈ চেষ্টা কৰক। বন্ধু বান্ধৱীসকল, টাইম আউট হৈ গৈছে। শুদ্ধ উত্তৰটো হৈছে শিল্পী দিৱস। 2 নম্বৰ প্ৰশ্নটো হৈছে, লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? টাইম আৰম্ভ হৈছে। টাইম সমাপ্ত হৈছে। বন্ধু বান্ধৱীসকল, শুদ্ধ উত্তৰটো হৈছে কদমকলি। বন্ধু বান্ধৱীসকল, 3 নম্বৰ প্ৰশ্নটো হৈছে, লক্ষ্মীনাথ বেজবৰুৱাই কোন চনত অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হৈছিল? টাইম আৰম্ভ। টাইম সমাপ্ত হৈছে। শুদ্ধ উত্তৰটো হৈছে 1924 চনত। 4 নম্বৰ প্ৰশ্নটো হৈছে, অসমীয়া সাহিত্যত সাহিত্যৰথী হিচাপে কাক জনা যায়? সময় আৰম্ভ হৈছে। সময় সমাপ্ত হৈছে। বন্ধু বান্ধৱীসকল, অসমীয়া সাহিত্যত সাহিত্যৰথী হিচাপে লক্ষ্মীনাথ বেজবৰুৱাক জনা যায়। 5 নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ প্ৰথম সাহিত্যিক পেঞ্চনাৰ কোন? টাইম আৰম্ভ। টাইম সমাপ্ত হৈছে। অসমৰ প্ৰথম সাহিত্যিক পেঞ্চনাৰ পদ্মনাথ গোহাঁইবৰুৱা। বন্ধু বান্ধৱীসকল, প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয়? এই প্ৰশ্নটোৰ উত্তৰটো আপোনালোকে কমেণ্টত জনাবচোন। অহা কাইলৈ আপোনালোকৰ প্ৰথম শুদ্ধ উত্তৰ দিয়া প্ৰথম 10 গৰাকীৰ নাম কাইলৈ ঘোষণা কৰা হ'ব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।